কিয় বুজি নাপাম তহঁতে আজিকালি লচিপুৰ অনুসৰি কিয় ভাবি থাক যে মাক দেউতাকবোৰে একো বুজি নাপায় বুলি মাক দেউতাকবোৰে কি মগজ নোহোৱাকে জন্ম হৈছে নেকি নে তহঁতবোৰে ডাবল মগজ লৈ জন্ম লৈছ তহঁততে ফেচবুক ফ্ৰেণ্ড নাথাকিব পাৰে কিন্তু স্কুল কলেজৰ বন্ধুবোৰে আজিও মোক ফোন কৰি খবৰ লৈ থাকে তহঁতৰে ইনষ্টাগ্ৰামটো বুজিব পাৰো কিন্তু এইখন ঘৰত কোনে কিমান গ্ৰামকৈ চাউলৰ ভাত খায় দেউতাৰ মাহেকত কিমান গ্ৰাম চাউল কিনিব লাগে সেই হিচাপ কিন্তু মোৰ জিভাৰ আগত আছে তহঁতৰে ৰঙীন ৰঙীন ফটোৰি মোবাইলত ষ্টেটাছ দিব নাজানিব পাৰো কিন্তু ঘৰখনৰ ষ্টেটাছ কেনেকৈ ৰক্ষা কৰিব লাগে সেই জ্ঞান মোৰ আছে তহঁতৰে ভুলে ফুটো ইংৰাজী মাতি নকলি চাহাব হ'ব নাজানিব পাৰো কিন্তু শুদ্ধ অসমীয়া কথাৰে অসমীয়া সাজপাৰ পিন্ধি কেনেকৈ প্ৰকৃত অসমীয়া হৈ অহংকাৰ কৰিব লাগে সেয়া তহঁতক কাণত ধৰি শিকাব পাৰিম আমি গতিকে আমি একো নুবুজি বুলি ভাবি অধপতে যোৱাৰ বাটটো পুৰাই নলবি তহঁতে ক'ত অলপতে কৰোঁ আজিকালি দেখোন মই দেউতাৰ পৰা টকাও নোখোজো নিজে ইনকাম কৰোঁ নিজে চলো তাকেইতো তোক মই সুধি আছো তই কি কাম কৰি ইনকাম কৰ চাপ্লাই কৰোঁ কি চাপ্লাই কৰ তই চাপ্লাইবোৰ ৰাতি ৰাতি হয় দিনত চাপ্লাই কৰি তোৰ বস্তুবোৰে লাজ কৰে নে ভয় কৰে কি যে কথাবোৰ